বাটিটোত মৌ আৰু অলপমান চেনি দি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ মিলাই ল'ম আৰু এইফালে চাওকচোন মোৰ গালখন ডাই আৰু লগতে শুকান হৈ যায় আছে যেহেতু ঠাণ্ডাৰ দিন সেইটোক লৈ ভাবিছোঁ আজি অলপমান গালৰে যতন লওঁ স্কিনৰ যতন আৰু এনেকৈ মই লগাইছোঁ আৰু অলপমান মাছাজ কৰি দিছোঁ স্ক্ৰাব কৰি কিনে আৰু মাছাজ কৰি কিনে যেটো মানে ৰিজাল্ট পাইছোঁ নহয় সঁচাকৈ বিৰাট মজা মানে গালখন ধুনীয়া এটা গ্লো উঠে লগতে চাফাও হয় আৰু যেহেতু আমি এতিয়া যেহেতু বেবী থকা মানুহ যাওঁ বুলিতো পাৰ্লাৰ যাব নোৱাৰোঁ টাইমখিনি তাতে গুচি যায় আৰু যেহেতু টাইম দিব লাগে আৰু ঘৰৰ পৰা দূৰ হয় আৰু এইখিনি লগাই কিনে মই কিবা কিবি ঘৰৰ কামো কৰিব পাৰোঁ সেইটোক লৈ নিজে পাৰাখিনি মই ঘৰতে স্কিনৰ যতন লওঁ আৰু এই এইবাৰ দুদিনমান দেৰিয়ে হ'ল লোৱাৰ স্কিনৰ যতন আগতে মানে মই সপ্তাহত লগাইছিলোঁ কিবা কিবি ঘৰৰে বস্তু তৈয়াৰ কৰি কিনে আৰু আজি ভাবিছোঁ এইটোৱে কৰোঁ যেহেতু মোৰ বিয়া আছে আৰু কাৰ বিয়া ক'ত যাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম সেয়ে ভাবিছোঁ মেকআপটো ফাটি নাযাবৰ কাৰণে এইখিনি কৰি লওঁ মাছাজ কৰিবই লাগে বা ফেচিয়েল হওক পাৰ্লাৰ যাব টাইম নাই সেইকাৰণে ঘৰতে কৰি ল'লোঁ এনেকৈ আৰু আপোনালোকেও এনেকৈ লগাব পাৰে যাৰ স্কিনটো ড্ৰাই আৰু লগতে উজ্জ্বলটো কমি গৈছে চাবচোন ধুনীয়া এটা ৰিজাল্ট পাব সঁচাকৈ ব'লক মোৰ ভিডিঅ'টোলৈ গোটেইখিনি সম্পূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু কোনে কেনেকৈ লগাই কি যতন কৰে মোক সঁচাকৈ কমেণ্টত জনাব মই আকৌ ঘৰত ট্ৰাই কৰি চাম লগাম মোৰখিনি যিখিনি লগাইছোঁ আপোনালোকৰ ওচৰত মই দেখালোঁ আপোনালোকে মোক কমেণ্টত জনাব কি লগায় সেইটোৱে আৰু এনেকৈ লগাইছোঁ আৰু মই মাছাজ কৰি দিছোঁ আৰু লগতে মই মাছাজ আৰু ফেচিয়েল দুটা কামেই জানো যিহেতু মই পাৰ্লাৰ শিকিছিলোঁ কিন্তু সময়ৰ অভাৱত আৰু বহুত কিবা কিবিত মোৰ আধৰুৱা হ'ল যি নহওক যিখিনি জানো সেইখিনিতে বাৰু আৰু লগতে মোৰ হাতখনটো বিয়াত গ'লে মানে মুখখন উজ্জ্বল হ'লে কিবা হাতবোৰ কেনেকৈ যেতিয়া আমি কাম কৰি থাকোঁ হাতবোৰৰ উজ্জ্বলটো কমি যায় আঙুঠি পিন্ধিলে বা নখ পালিচ লগালেও ভাল নালাগে সেইটোক লৈ কিনে মই হাত দুখনতো কৰি লৈছোঁ গল হাত মুখত আৰু এতিয়া ধুই দিম এয়া দেখিছেনে ধুনীয়া এটা গ্লো উঠিছে আৰু লগতে ইমান ধুনীয়া চফ লাগিছে নহয় কি ক'ম আৰু এনেকৈ লগাই কিনে অলপ টাইম ৰাখি দিছোঁ ৰাখি দি কিনে মই ধুই দিছোঁ অৱশ্যে আৰু এতিয়া মই লগাম দৈটোতো জানেই দৈটো ভাল বস্তু স্কিনৰ কাৰণেও ভাল আৰু চুলিৰ কাৰণেও ভাল আৰু লগতে মই দৈ নাখাওঁ দৈ মানে মই একো গাখীৰে নাখাওঁ কিনা গাখীৰ হওক বা ঘৰৰ গৰু গাখীৰে হওক আৰু দৈটো মুখত লাগিছে একদম গোন্ধটো কিন্তু উপায় নাই মই গালত লগাওঁ আৰু মূৰতো লগাওঁ কিন্তু মূৰত লগোৱা নাই যিহেতু ঠাণ্ডাৰ দিন চৰ্দি লাগিব আৰু মাইনাৰো চৰ্দি লাগি যাব মোৰ চৰ্দি লাগিলে সেইটোক লৈ কিনে চুলি যতনটো ভালকৈ ল'ব পৰা নাই কিন্তু এতিয়া লাহে স্কিনৰ যতনটো ল'ব লৈছোঁ আৰু লগতে যিবোৰ আমি পাৰ্লাৰতকৈ মানে মুখত মাছাজ কৰোঁ বা ফেচিয়েল কৰোঁ সেইখিনি ক্ৰীমত সচৰাচৰ ফলৰে বস্তু থাকে সেইটোক লৈ কিনে ঘৰত যি মানে ফলে নহওক ফল যিখিনি মানে কেনেকৈ কলৰ বাকলি যিখিনি জিম আছে সেইখিনি লগাবচোন পকা অমিতা খাই কিনে পকা অমিতাৰ বাকলিখিনি লগাব সঁচা ভাল ৰিজাল্ট পাব আৰু লগতে আমৰ চিজনত আমটো খাওঁ আমৰ বাকলিটোৰ জিমখিনি লগাব আৰু লগতে যিটো আমি এতিয়া কমলা চিজন কমলা খাই কিনে আমি বাকলিটো পেলাই দিওঁ বাকলিটো শুকাই কিনে ৰ'দত শুকাই গুড়া কৰি কিনে অলপমান তাতে গাখীৰেদি হওক বা যিকোনো পানী দিও কৰিব পাৰে আপুনি স্ক্ৰাব কৰিবচোন ধুনীয়া এটা ৰিজাল্ট পায় যিহেতু ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন শুকান হৈ থাকে ড্ৰাই হৈ থাকে সেইটোক লৈ কিনে আৰু এতিয়া মই 5 মিনিট ৰাখি দিছোঁ দি কিনে ধুই দিছোঁ চাওক আৰু ধুনীয়া পিছল হৈছে আৰু উজ্জ্বল হৈছে আৰু মই যিটো মেকআপ কৰিম আৰু ইয়াৰ পাছত মই যিখিনি মেকআপ কৰিম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম বিয়াও দেখাম মেকআপটো ইমান ধুনীয়াকৈ তাৰমানে বেয়া হৈ নাযায় আৰু এয়া মোৰ নাৰিকলৰ তেলটো যিহেতু ৰাতি মোৰ নগ'লে সেইকাৰণে টেমাটোত ভৰাই থওঁ আৰু মই ছোৱালীৰ পৰা নাৰিকলৰ তেল ৰাতি লগাওঁ প্ৰায় দিনতো লগাওঁ আৰু এনেকৈ মই 1 গালমান লগাই লৈছোঁ আৰু নাৰিকল তেল লগাওঁ মানে কি গুণ আছে কি আছে মই সেইটো নাজানো কিন্তু মই ছোৱালীৰ পৰাই মই নাৰিকলৰ তেল লগাওঁ ক্ৰীমো লগাওঁ ক্ৰীমতকৈ নাৰিকলৰ তেলটো লাগিবই মোক তাৰমানে আৰু উজ্জ্বল দেখিছেনে তেল লগোৱাৰ আগতো উজ্জ্বলটো দেখাইছোঁ এই যে তেলটো লগাই দিলোঁ দি পেলাই বাকী কামখিনি কৰিম আপোনালোকেও এনেকৈ লগাবচোন আৰু যোনে যি লগাই মোক কমেণ্টত জনাব আজিৰ ভিডিঅ'টি ইমানে নতুন ভিডিঅ' লৈ আহিছোঁ আজিলৈ